আজি পৰিয়ালৰ ফালৰ পৰা এখন FIR আমি লঞ্চ কৰিছোঁ CID ডিপাৰ্টমেণ্টৰ অফিচাৰ ইনচাৰ্জৰ ওচৰত। সেইখনত আমি বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক একিউজ কৰি পেলাই তেওঁলোকৰ ওপৰত বিচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এণ্টায়াৰ টিমকে আমি হেৰিৰ আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু থুলমূলকৈ মই কৈছোঁ, ডিটেইলছটো মই আজি ক'ব নোৱাৰিম। আৰু জুবিনৰ সম্পৰ্কে যিখিনি তথ্য পাতি বা ৰেকৰ্ডছ আছে, ডেটাজ আছে বা তাৰ মোবাইল ফোন সকলোখিনি পুলিচৰ আয়ত্তলৈ আনিবলৈ আমি অনুৰোধ জনাইছোঁ। এই বিষয়ে চমুকৈ ইমানেই ক'লোঁ।